ষ্টাণ্ট আপুনি বহুতো দেখিছে। এইবাৰ চাব এগৰাকী ছোৱালীৰ চাইকেল ষ্টাণ্ট। আপুনি ভাবিব নোৱাৰা ষ্টাণ্ট দেখাব এইগৰাকী ছোৱালীয়ে। এই ছোৱালীগৰাকীৰ ঘৰ বৰপেটাত। চাইকেলৰ আগৰ চকা ওলমাই ষ্টাণ্ট কৰে এই ছোৱালীগৰাকীয়ে। মাজে মাজে ছোৱালীগৰাকীৰ বিপদজনক ষ্টাণ্ট। ল'ৰাৰ সমান্তৰালকৈ এতিয়া ছোৱালীয়ে ষ্টাণ্ট কৰিবলৈ ধৰিছে। প্ৰতিভা ভাল কিন্তু স্থান বেয়া। যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ ঘটনা। মন কৰক এই দৃশ্যটোলৈ। কেনেদৰে চাইকেলৰ আগৰ চকা ওলমাই ষ্টাণ্ট কৰিছে এই ছোৱালীজনীয়ে। বয়স আনুমানিক 14 বা 15 হ'ব। কিন্তু প্ৰতিভা চাওক, এজন ল'ৰাৰ দৰে ষ্টাণ্ট কৰিছে এই ছোৱালীজনীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা।